আমি আজি হলপুৰত যাব আহিছোঁ 12টা বজাত ঘৰৰ পৰা ওলাইছোঁ 12টা বজাত এতিয়া কেতিয়া যাই পাওঁ ঠিক নাই আৰু বেলেগে দখল কৰি আছিল মানে বেলেগ মানুহবিলাকে এইবিলাকৰো সৰু মকৈ খেতি কৰিছে ধুনীয়াকৈ এইবিলাক গোটেই ডাঙৰ ডাঙৰ হৈ ধুনীয়া লগা হ'বনে চব ঠাইতে খেতি কৰিছে এতিয়া আমি 12টাত ওলাইছিলোঁ এতিয়াৰ পৰা 1:05 হৈছে 1 ঘণ্টাত আহি পালোঁ আৰু মন্দিৰ পামে এইখিনি অলপ মানুহ আছে আৰু ৰ'বা এইফালে ধুনীয়া পিছত যাই আছোঁ তাতে গাইজ ফাইনেলি আহি পালোঁ আমি আৰু এই দোকানখনত সুধি পেলাই গম পালোঁ 5টা বজাত লাগি বোলে খোলা থাকে মন্দিৰ কোনোবা যদি আহিব ইচ্ছা কৰা আহিব পাৰা আৰু মোৰ লগত অহা লগটো দেই এইটো চাৰ লগটো চাদৰ মেখেলা এই ষ্টেপ বগোৱা আহে এতিয়া টান হ'ব পাৰিম বাৰু হ'লেও অভ্যাস আছে হ'লেও আৰু শাওনৰ সোমবাৰ কেইটাত আহিলেতো কেইটাত মানুহৰ ভিৰত যাব নোৱাৰা বাপৰে ভাগৰ লাগি গ'ল আগতে মন্দিৰত সেৱা কৰি আহোঁ তাৰপিছত দেখাই আছোঁ এইবিলাক কি আছে ফাইনেলি এইটো মন্দিৰ ইমান ধুনীয়া এইবিলাক আমি চালোঁ আৰু এতিয়া যাওঁ ঘৰত আৰু জাগা আছে দেখে যাই আছোঁ আপোনালোকক What a beauty guys ইমান ধুনীয়া ব্ৰহ্মপুত্ৰৰ হেৰি এইটো ব্ৰহ্মপুত্ৰ ইয়াতে বহি থাকিলে আৰু কি লাগে ইমান ধুনীয়া বতাহ লাগি আছে তাৰপিছতো বোলে উমানন্দ মই যাই পাইছোঁ বাৰু উত্তৰ গুৱাহাটীত ইমান ধুনীয়া বতাহ লাগি আছে